মামৰ অকণিহঁত আশা কৰোঁ তোমালোক ভালে আছা আৰু মই দিয়া কবিতাবোৰ গাই আছা নহয় জানো। আজি আকৌ মই এটা নতুন কবিতা লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া কিতাপখন মেলি লোৱাচোন, পঢ়াৰ আখৰাৰ এই কিতাপখন মেলি লোৱা। তাৰপিছত ইয়াত কি আছে আমি কিহলৈকে পঢ়িলোঁ? খালৈ ভাঙিৰ নাচ নহয়নে? খলৈকে পঢ়িলোঁ, খ বৰ্ণটোলৈকে নহয়নে? এতিয়া আমি কি পঢ়িম? গ পঢ়িম নহয়নে? গ আখৰ লগা এটা কবিতা। আমি কি আছে ইয়াত? গজৰাজ, গাধ আৰু গঁড়। কি বাৰু গজৰাজ কাক বোলে জাননে নাই? হাতীক গজৰাজ বোলে, হয়নে নহয়? এতিয়া আমি কি কৰিম? গ বিলাকত গোল বনাম, কিন্তু আগতে আমি প্ৰথমে কি কৰোঁ? কবিতাটো পঢ়ি লওঁ নহয়নে? এতিয়া মন দিয়াচোন কবিতাটোলৈ। গজৰাজ, গাধ আৰু গঁড়। গজৰাজৰ লগ লাগিল গাধ আৰু গঁড়, গাড়ীত উঠি গুচি গৈ পালে নুমলী গড়। গোলাঘাটত গুৰ ললে খালে জলপান, গুণগুণাই গাই গল গোটা চেৰেক গান। হ'লনে? এতিয়া কি কৈছে ইয়াত? গজৰাজ, গাধ আৰু গঁড় লগ লাগিলে বুলি কৈছে কবিতাটোত নহয়নে? আৰু গড় দেখিছানে নাই বাৰু? গড় ক'ত আছে? গড় কাজিৰঙাত আছে নহয়নে? কাজিৰঙাত কি আছে? এশিঙীয়া গড় নহয়নে? হয়নে নহয়? পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড় ক'ত আছে? আমাৰ কাজিৰঙাত আছে। এইবোৰ ডাঙৰ হ'লে গম পাবা। এতিয়া আমি গটোত গোল বনাম দেই। এনেকৈ পেঞ্চিল এডাল লৈ গটোত গোল গোল কৰি যাম ন। গজৰাজত গ, গাধত গ, গঁড়ত গ, হ'লনে? আকৌ ক'ত আছে? এইখিনিতো গজৰাজত গ, লগত গ, এইটো আকৌ লাগিলৰ এইখিনিত গ নহয়নে? আকৌ গাধৰ এইটো গ, গঁড়ৰ গ, আকৌ গাড়ীত গ নহয়নে? এইটো গৈ গু, এইবোৰ পিছত গম পাবা যুক্তাক্ষৰ। হ'ল, এইটোত বাৰু এইটোত গোল নবনাওঁ, অকল গতে বনাওঁ নহয়নে? নুমলী গড়, এইখিনিত গ। নুমলী গড়ৰ নাম শুনিছেনে নাই? শুনিছা চাগে ন? আমাৰ ওচৰতে। তাৰপিছত গোলাঘাটত গ, তাৰপিছত গুৰ ললে খালে জলপান, গুণগুণাই গাই গল, এইটো গাই গ, গোটা চেৰেকত গ, গানত গ, আৰু ক'ৰবাত আছে নি? গৈ, এইটো এটা গ, হয়নে? তাৰপিছত গ'ল নহয়নে? গুণগুণাই গাই গ'ল, এইটো এটা গ। হ'ল, আৰু ক'ৰবাত আছে নেকি? নাই নহয়নে? ইয়াত গ লগত আকৌ কি যোগ হৈ আছে? হৰ্ষও যোগ হৈ আছে। এইবোৰ পিছত গম পাবা দেই। এতিয়া আমি কেইটা গ পালোঁ? ঢেৰ পালোঁ। লিখিবা দেই তোমালোকক দিলোঁ এইটো কাম। হ'ল, এতিয়া গাধ দেখিছানে? গাধই বুজা কঢ়িয়াই নহয়নে? দেখিছা চাগে কোনোবাই হয়নে নহয়? এতিয়া আকৌ এবাৰ কবিতাটো পঢ়ি দিছোঁ। গজৰাজকটো দেখিছাই নহয় জানো? হাতী দেখিছা নহয়? হয়নে নহয়? একদম ইয়াত কি পিন্ধাই দিছে? চোলা কাপোৰ পিন্ধাই দিছে গজৰাজক নহয়নে? বাহ, একদম এয়া চশমাও পিন্ধি লৈছে নহয়নে? বেলেগ ন? একদম গাড়ীত উঠি গোটেই ফুৰিবলৈ গৈছে নহয়নে? লগ লাগি গজৰাজ, গাধ আৰু গঁড়, হয়নে নহয়? এইটো গঁড় হয়নে নহয়? গঁড়ৰ কি থাকে? খৰ্গ থাকে, হয়নে নহয়? এতিয়া আমি পঢ়িম দেই আকৌ। গজৰাজ, গাধ আৰু গঁড়। গজৰাজৰ লগ লাগিল গাধ আৰু গঁড়, গাড়ীত উঠি গুচি গৈ পালে নুমলী গড়। সেই গাড়ীত উঠি গৈ একদম নুমলী গড় পাই গ'লগৈ আৰু নহয়নে? গোলাঘাটত গুৰ ললে খালে জলপান, গুণগুণাই গাই গ'ল গোটা চেৰেক গান। গোলাঘাটত গুৰ লৈ জলপানো খালে নহয়নে? গোলাঘাটৰ গুৰ বিখ্যাত, হয়নে নহয়? ঢেকিয়ালৰ গোলাঘাটৰ গুৰ বিখ্যাত, এইবোৰ গম পাবা ডাঙৰ হ'লে। আৰু কি কৰিলে? আনন্দতে গুণগুণাই তিনিওৱে গোটা চেৰেক গানো গাই গ'ল। হ'ল, এতিয়া আকৌ এবাৰ কবিতাটো গাম, তাৰপিছত সামৰিম দেই। গজৰাজ, গাধ আৰু গঁড়। গজৰাজৰ লগ লাগিল গাধ আৰু গঁড়, গাড়ীত উঠি গুচি গৈ পালে নুমলী গড়। গোলাঘাটত গুৰ ললে খালে জলপান, গুণগুণাই গাই গ'ল গোটা চেৰেক গান। হ'ল ন? ভাল লাগিল নে? হ'ব দেই আজিলৈ আহোঁ। বাই বাই।